মিন্ময় কি হলো এনেকে মন মাৰি বহি আছ যে পিছে মিন্ময় কি হৈছিল তহঁতৰ মাজত কচোন মোক শুন তেন্তে শুনিব বিচাৰিছ মানে সেইদিনা তুমি যে হঠাতে মোক ফলো কৰি আছা কিয় মানে তোমাৰ লগত চিনাকিটো হ'ব পাৰিম নি এনেকুৱা ল'ৰা দেখিছো হ'ব হ'ব যোৱা এই নহয় মানে মই আন ল'ৰাৰ নিচিনা নহয় কি আন ল'ৰা নিচিনা নহয় হা বাইদেউ তোমাৰ নামটো মৌ তোমাৰ নাম মোৰ নাম মিন্ময় চোৱা তুমি আলিমলৈকে নাযাবা জানো যাম ব'লা তেন্তে একেলগে যাওঁ ঠিক আছে ব'লা তাইলৈকে ফোন এটা কৰি লওঁ হেল্ল' কি কৰিছা এয়া ময়ো এনেই আছোঁ কাইলৈ শুনাচোন কাইলৈ লগ কৰিবলৈ আহিব পাৰিবা নি ঠিক আছে তুমি বচা বচা ছাইডৰ ৰাস্তাটোত গুচি আহিবা মই ৰৈ থাকিম হা আহিবা আকৌ ঠিক আছে বাই পালেহি ইমান দেৰি কৰিলে এই কাম এটা কৰি আছো বহ বাকী ভাল ভালে আৰু তোৰ শুনচোন কি ক কালি তই ৰাতি ইমান দেৰিলৈকে কাৰ লগত অনলাইন আছিলি কাৰো লগত নাই এনেই আছিলো ষ্টেটাছ চাই আছিলো নাই তই কাৰোবাৰ লগত বিজি আছিলি চাওঁ ফোনটো কিনো চাবি চাওঁ ফোনটো চাবলৈ কি চাবি নোকো নাই কাৰো লগত কথা পতা নাই এইটো অভিদা কোন সেইটো কলেজ দাদাহে ভালটো মই তোকে পাওঁ ন সেইটো দাদাহে এইবোৰ ঢেৰ কথা পাতিলি দেখোন কালি ৰাতি 11লৈকে ইয়াৰ লগতে অনলাইন আছিলে হয় নাই নাই মই ষ্টেটাছ চাই আছিলো মোলৈকে ফোন এটা কৰি লওঁ তাইকে লগ ধৰোঁ হেল্ল' শুনচোন আজি এফালৰ পৰা আহিমগৈচোন দেই মানে মই বিকাশৰ লগত কথা এটা আছে মানে পাতিমকৈ ওলাবিচোন কিমান টাইমত 11টামান বজাত ওলাবি ঠিক আছে বাৰু যাম দে ঠিক আছে হ'ব দে হ'ব দে
পিছে তোমাৰ নামটো? মোৰ হাজৰিকা, তোমাৰ? অভি দত্ত। অঁ। তোমাৰ ঘৰত কোন কোন আছে? মা, পাপা, দাদা আৰু মই। তোমাৰ? মোৰ মা, পাপা, মই আৰু দাদা দুজন। কি পঢ়ি আছা? মই BA ছিঙিলোঁ। আচ্ছা। পিছে বেয়া নাপালে নম্বৰ দিয়া হ'ল। অঁ, দিয়া। ৰাতিপুৱা মেছেজ কৰি যাবা দেই অঁ যাবা অঁ। কাৰ লগত বিজি আছে? এৰালেনো ইমান ফোন মাৰিছে, ফোনটা লগালে আৰু। হেল্ল'? অঁ, ইমানকৈ কেলৈ ফোন কৰি আছনো? এই মই লগৰ এজনীৰ লগত কথা পাতি আছিলোঁ। ঠিক আছে, হ'ব দে, মই বিজি আছোঁ, অলপ পাছত ফোন কৰিম। তুমি আহিছা নেকি? ঠিক আছে, অঁ, সোনকালে আহা। অঁ, আহিলা? অঁ, ব'লা আগৰ পৰা আহোঁগৈ অকণ। ব'লা। ঐ ই কোন হা? ই কোন? ই মানে কোন হা? তই কোন? মই এই বয়ফ্ৰেণ্ড হয়। আৰু তই কোন? কি? নহয় মানে এইটো বয়ফ্ৰেণ্ড? নহয় নহয় তেতিয়াহ'লে মই কোন? এই হ'ব দে, মই যাওঁ নহয়, আজি পৰা, তই ইয়াত থাক আৰু। কোন আছিলে হা? সি কোন আছিলে? সি মোৰ লগৰে হয়। লগৰ হয় হা? সেইটো কাৰণে মোক এইকেইদিন ব্লক কৰি থৈছ আৰু হোৱাটছএপতো ব্লক কৰি থৈছ, বিজি আছ এইকেইদিন। এই নহয় হ'ব যা, তাৰ লগত থাক, যা যা, তাৰ লগত থাক।
অ' মোৰ তুমিচোন উঠাচোন। অঁ কি হ'লনো ইয়াত? মানে হ'ব এতিয়া এইবোৰ বাদ দিয়া, যাওঁ ব'লা। সেই দিন ধৰিৰ পৰা আজিও মই তাইক পাহৰিব পৰা নাই। তাইৰ স্মৃতিবোৰে মোক আজিও আমনি কৰে আৰু সেইটো কাৰণে মই মন গ'লে মোৰ দুখ লাগিলে মই ইয়াতে প্ৰায়ে বহোঁহি। মিন্ময় এইবোৰ কথাক লৈ ভাল পোৱাত এইবোৰ হয়েই। কি ক'ম? বাৰু মিন্ময় এইবোৰ কথাক লৈ মন বেয়া কৰি নাথাকিবি। বাৰু এতিয়া মই ঘৰলৈ যাওঁ, তই ঘৰলৈ যা। তই যা, মই যাম লাহে লাহে। ঠিক আছে, মই যাওঁ। মিন্ময় তই অঁ মোৰ ভালনে? এই আছোঁ। অঁ হয়। তই চাগে এতিয়া হেপী আছ ন? আছোঁ আৰু তই? ময়ো তই এৰি থৈ যোৱাৰ পৰা এনেকেই আছোঁ আৰু মৰি মৰি যি আছোঁ। বহুত চেঞ্জ হ'ল তই। হ'লেও পিছে তইহে একে আছ। কি কবি আৰু মোৰ লিখন। মোক এবাৰো বুজিবলৈ চেষ্টা নকৰিলি। তইতো নাচালি ন? হেৰা তোমালোকৰ হ'লনে? অঁ হ'ল। যাওঁ ব'লা। ব'লা। ভাই তুমি ৰুবা দেই। ঠিক আছে। তোমাৰ হঠাতে হোৱা ভুল এটাৰ পৰা তুমি কিয় এইদৰে মোৰ পৰা আঁতৰি গুচি গ'লা? কি দৰে আছোঁ মই, তুমি এবাৰো কিয় মোৰ কথা ভাবি নাচালা? কি এয়াই আছিল নেকি তোমাৰ মোৰ ভাল পোৱা?